আজি আমি বনাম বিৰিয়ানী একদম ইজি প্ৰচেছত সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বিৰিয়ানীৰ কাৰণে আমি লৈছোঁ চিকেন আৰু ইয়াত মিক্স কৰিছোঁ ভাজি থোৱা পিঁয়াজ, ইয়াত আদা নহৰুৰ পেষ্ট আৰু এইখিনি ইনগ্ৰিডিয়েণ্টছ দিয়াৰ সময়ত আপোনালোকক নামকেইটা কৈ যাম। ইয়াত জিৰা পাউডাৰ, নিমখ আৰু জলকীয়াৰ গুড়ি দিয়া হৈছে আৰু এতিয়া ইয়াত অকণমান দৈ মিক্স কৰি দিয়া হৈছে। এয়া হ'ল কেওৰা জল বুলি কয়, মাৰ্কেটত কিনিব পায়। এইটো হ'ল খোৱা আতৰ। এতিয়া ইয়াত ঘিউ মিক্স কৰি দিছোঁ আৰু অকণমান গৰম মছলা মিক্স কৰি দিছোঁ। ইয়াত ৰিফাইন দি গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লৈছোঁ আমি। এতিয়া ইয়াত বইল কৰি থোৱা আলু মিক্স কৰি দিম। এতিয়া আমি চাউলখিনি এনেকৈ পানীত তিয়াই থৈ দিছিলোঁ অকণমান আগতে আৰু ছাইডত এনেকৈ পানীখিনি গৰম হ'ব দিছোঁ। আজি আমি বিৰিয়ানী বনাইছোঁ। আমাৰ গোপাল ভাৰেও বিৰিয়ানী বনাইছে। মোৰ ননদৰ হাজবেণ্ড হয়, বহুত গলু মলু হয় আৰু নিজে কেনেকুৱা কৰি চাওক। আমাৰ এও প্ৰেগনেণ্ট হৈছে। এতিয়া গৰম পানীখিনিত অকণমান নিমখ দি দিছে। ৰিফাইন দি আছে আৰু অলপ ঘি দিয়া যাব। বাছ পিছত অলপ চেল পাই জানা এইটো এতিয়া হ'ব আৰু অলপ গৰম হৈ যাব। আমি আজি বিৰিয়ানী বনাইছোঁ। আমাৰ কুক চেফ আৰু ইয়াতে আমাৰ চিকেনটো মেৰিনেট কৰি থৈছোঁ। পিছত দেখাম কিমানবাৰ দেখুৱা এটা বস্তু কেইবাৰ দেখাম আপোনালোক পঢ়লা। এতিয়া এই গৰম মছলাখিনি পানীত দিয়া যাব। এই সকলোখিনি ইনগ্ৰিডিয়েণ্টছ পানীত দি পানীখিনি এনেকৈ অকণমান সময় গৰম হ'ব দিছোঁ। এতিয়া ইয়াত আৰু অকণমান নিমখ দিছে। কম হৈ গ'ল নিমখটো। হাই গাইজ, বিৰিয়ানী এতিয়া তিয়াই থোৱা চাউলখিনি সেই পানীখিনিত দিম, গৰম হৈ থকা পানীখিনিত দি দিম। এতিয়া অকণমান আমি আটা লৈছোঁ, এই আটাখিনি ক'ত ইউজ হয় সেইটো দেখাম বাৰু। এতিয়া আমি লৈছোঁ এবাটি গাখীৰ আৰু ইয়াত মিক্স কৰিছোঁ কেওৰা জল। আৰু গোলাপ জল মিক্স কৰি লৈছোঁ। আৰু এতিয়া মিক্স কৰিছোঁ আতৰ। এতিয়া ইয়াত মিক্স কৰিছে ফুড কালাৰ।
উঠাব লাগিব না এইটো ইয়াতে দি ক'ত দিম এতিয়া আমি চাউলখিনিৰ পৰা অকণমান পানী ইয়াত ট্ৰেন্সফাৰ কৰি দিছোঁ সব ইয়াতে আছে এই আহিব লাগিব এতিয়া ইয়াত ঠাণ্ডা পানী মিক্স কৰি দিছে এতিয়া এতিয়া চাউলখিনি আধা সিজা হোৱাৰ পিছত চিকেনখিনিৰ লগত আমি মিক্স কৰি দিছোঁ এতিয়া সেই আটাখিনি এনেকৈ ওপৰত ইউজ কৰা হৈছে আৰু চাউলখিনিৰ ওপৰত গাখীৰখিনি দি দিছোঁ এতিয়া 45 মিনিটমান এনেকৈ কম ফ্লেমত দি দিব ফাইনেলি আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল বিৰিয়ানী বনোৱা একদম ইজি প্ৰচেছ ঘৰতে বহি দোকানৰ নিচিনা বিৰিয়ানী বনাব পাৰে সেয়ে আপোনালোকেও যদি বনাব খোজে বনাব পাৰে এণ্ড থেংক ইউ মোৰ ব্লগটি চোৱাৰ বাবে এণ্ড যদি ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ বিৰিয়ানী হৈ গ'ল ৰেডি এতিয়া আমি খাওঁ বলক